हेलो गाइस, तो आज मैं আকৌ गई आसो गुवाहाटी बासेरे। तो डायरेक्ट आम गुवाहाटी जूरोड जाम এখন বাইক কিনিব। তো থাম্বনেইল আৰু টাইটেল চাই আপোনালোকে গম পাইছে, তো বাইক কিনিব গৈ আছোঁ। তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ডাইৰেক্ট বাছেৰে গৈ আছোঁ, তো আমি ডাইৰেক্ট বাইকখন লৈ গুচি আহিম এগেইন। তো ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বলক চাই থাকক। তো গাইজ আহি আমি বৰ্তমান 6:30 বাজিল। তো আমি গুৱাহাটী জুৰুড পোৱাই নাই, জালুকবাৰীৰ পৰা বাছত উঠিছোঁহে। তো ইমান যাম, তো এচি বাছত উঠিছোঁ। এচি বাছত উঠা মজাটো বেলেগ বাৰু, যিমান যাম হ'লেও মানে গৈ ভাল লাগে আৰু। তো এতিয়া গৈ আছোঁ, আমি গৈ পোৱাই নাই। তো আজি কিজানি আমি জুৰুড 9:30 মানতে পাম যায়, ইমানে যাম। তো চাই থাকোঁ আৰু ভিডিঅ'টো। তো কি বাইক লওঁ, কেনেকুৱা কালাৰৰ বাইক লওঁ, তো গোটেইখিনি আপোনালোকে দেখা পাব। তো এইখিনিয়ে আৰু। তো গাইজ আমি বাছৰ পৰা নামিলোঁ, জুৰুড পালোঁ। এতিয়া আমি ডাইৰেক্ট শ্ব'ৰুম গৈ আছোঁ। তো পানী অলপ খাই লওঁ, এই পইচা ওলাইছে বঢ়িয়াকৈ। পানী, ঠাণ্ডা পানী, ফ্ৰিজৰ পানী অলপ খাই লওঁ। খাই লৈ উঠি ডাইৰেক্ট শ্ব'ৰুম লগ পাই আছোঁ আপোনালোকক। তো গাইজ গাড়ী ল'ম এতিয়া। তো শ্ব'ৰুম আহিছোঁ গুৱাহাটী জুৰুড। গাড়ী মালিক গলি আমি যাম এতিয়া ডাইৰেক্ট। প্ৰব্লেম হৈ আছে ৰ'বা। হেল্ল' গাইজ, তো মই আছোঁ এতিয়া গুৱাহাটী আপোনাৰ জুৰুড 4XS ৰয়েল এনফিল্ড শ্ব'ৰুম। তো গাড়ী ৰেডি, এইখন গাড়ী। তো এইখন গাড়ী নিম বুলি আহিলোঁ, হাণ্টাৰ। তো বাকী শ্ব'ৰুমটো এইটো গাড়ী ৰেডি কৰি আছে, কাগজ পত্ৰ কাম চলি আছে। এইফালে আপোনালোকে আন্ধাৰ হ'ল বাৰু, এইফালে গাড়ীবিলাক পাৰ্কিং কৰে, চাব পাৰে। এইখনে মেইনলি গাড়ীখন। তো এতিয়া বলক ওপৰত যাওঁ, পেপাৰ ৱৰ্কৰ কাম চলি আছে। এইটো আপোনাৰ মেইনটো হয়। আমি ওপৰত যাম, ফাৰ্ষ্ট ফ্ল'ৰ। বলক। তো গাইজ গাড়ী পুৰা পেপাৰ ৱৰ্ক হৈ গ'ল, কাম চাম চব ক্লিয়াৰ, ফাইনেন্সৰ কামবিলাক চব ক্লিয়াৰ। তো এয়া গাড়ী ৰেডি। তো এইখন লৈ ডাইৰেক্ট মঙলদৈ যাম আৰু। বাকী মই আপোনাৰ অ'নাৰে লাষ্ট কৰে বোলে কেমেৰা ওলাব, তো ইয়াক দেখুওৱা নাই। তো এবাৰ দেখাম বাৰু, এখন চাই লওক। এইখন হ'ল এইখন। খাই যা। তো গাইজ গাড়ী অলৰেডি লৈ ল'লোঁ, এইটো অ'নাৰ। কেনেকুৱা ফিলিংছ, কেনেকুৱা? বঢ়িয়া ন? হা, বহুত দিনৰ সপোন আজি পূৰণ হ'ল। তো এইখন ফাইনেল গাড়ীখন এইখন। তো গাড়ীখন ল'লে ই কেক খবে। তো এতিয়া আমি পাৰ্টি চাৰ্টি কৰিলোঁ, কৰি এতিয়া আমি ডাইৰেক্ট ঘৰ যাম, মঙলদৈ। তো গাড়ীখন হৈছে এইখন। আগুৰি দিয়ক। একবাৰ চলিয়া। তো গাইজ গাড়ী ফাইনেলি ওলাই গ'ল। তো আজি এইবাৰৰ পৰা আপোনালোকে দেখা পাব এইখন গাড়ীয়ে মোৰ লগত।
যা ফুটেগে তো গাইছ গাড়ী ফাইনেলি লৈ আহিলোঁ আমি এতিয়া বৰ্তমান প্ৰায় বাজি আছে 11:45 তো আমি 10:11 শ্ব'ৰুমৰ পৰা ওলাইছিলোঁ অলপ পাৰ্টি চাৰ্টি কৰোঁতে দেৰি হৈ গ'ল তো এতিয়া আমি ডাইৰেক্ট ঘৰলৈ গৈ আছোঁ গাড়ীত তেল মাত্ৰ আপোনাৰ হাফ লিটাৰ মানে দিছে ইহঁতে বহুত তেল দিয়া নাই এতিয়া তো গাইছ গুড মৰ্নিং তো এতিয়া আমি গৈ আছোঁ খতৰা মন্দিৰ কালি ৰাতি হ'ল ভিডিঅ'টো আপোনালোকৰ গোটেইখিনি গাড়ীখনৰ গোটেইখিনি বস্তু দেখুৱাব নোৱাৰিলোঁ ৰাতি হ'ল বাবে তো এতিয়া আমি ডাইৰেক্ট খতৰা গৈ আছোঁ অলপ গাড়ীখনৰ পূজাটো কৰোঁ যিহেতু আপোনাৰ খতৰা মন্দিৰটো বিশ্বকৰ্মাৰ ফেমাছ হয় তো এতিয়া গৈ আছোঁ হেল্ল' গাইজ গুড মৰ্নিং তো আজি আহিলোঁ ডাইৰেক্ট খতৰাত গাড়ীখন অলপ পূজা পাতল কৰিম তাৰ কাৰণে আপোনাৰ এয়া খতৰা আমি উপস্থিত কিবা ৰিচিপ্ট কাটিব লাগে নতুন নিয়ম ৰিচিপ্টটো কাটি মেলি আমি ডাইৰেক্ট পূজা কৰিম গাড়ীত পূজা কৰি গৈ থাকিম আৰু ডাইৰেক্ট ঘৰ অলপ চাব পৰা ইয়াত নাম প্ৰসংগ চলি আছে তো গাইজ ফাইনেলি ৰিচিপ্ট কটা হৈ গ'ল তো এতিয়া আমি ডাইৰেক্ট গাড়ী পূজা কৰিম তো গাড়ীখন সেই লৈ আনি আছে চাই থাকক তো গাইজ ভিডিঅ'টো দেখিনে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি কোনোবা নতুন আহিছে